এইফালে লেফ্ট সাইডে আছে ভূটান গেট আৰু বৰ্তমান আমি গৈছোঁ ভৈৰৱকুণ্ডৰ ওপৰৰে আৰু এইখনে আছে ভৈৰৱকুণ্ড ব্ৰিজ আৰু ইয়ে হে অৰুণাচলৰ মানুহ বলে কি মুজেই দেখ ৰहा है আৰু এইফালে যায় অৰুণাচল বৰ্ডাৰ আৰু ইয়াতে BSF সকল থাকে ইয়াতে সুৰক্ষা বাহিনী সুৰক্ষা দিয়ে অলপমান আগত গৈ দেখিলোঁ বাইদেউ এজনে কমলা টেঙা আৰু বগৰী বিক্ৰী কৰি আছে ইয়াতে বগৰী কমলা টেঙা দাম বেছি নহয় মাত্ৰ 10 টকা এনেকুৱা লাগিছে যেন বাইদেউজনী মোৰ ফালে চাই কিবা কৈ আছে অৰুণাচল বৰ্ডাৰৰ পশ্চিম চাইডত থকা বৰ্ডাৰটোৱে হৈছে ভূটানৰ বৰ্ডাৰ আৰু ইয়াতে ভূটান গেট আছে এইটো হৈছে ভূটানৰ ফাৰ্ষ্ট গেট আৰু ইয়াতে আমি ভূটানত যাওঁ বুলি পাৰমিশন ল'ব লাগিব এইটো ফাৰ্ষ্ট গেটত বিশেষকৈ কোনো আইডেন্টিটি চেক নকৰে কিন্তু ইয়াতে আমি ক'ব লাগিব যে আমি তেল ভৰাব যাওঁ মানে যিসকলে তেল ভৰাবলৈ যায় ইয়াতে হুডি ফেনে যায় সো যেহেতু ফাৰ্ষ্ট গেটটো এইটো আৰু সেকেন্ড গেটটো আগত আছে আৰু এইখন আছে ব্ৰহ্মপুত্ৰ দলং ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি গাড়ীখনক কেইটামান ভাত খুৱাই লওঁ এইখন আছে টংলা মহাবিদ্যালয় আৰু এইখন টংলাৰ সকলোতকৈ পুৰণি মহাবিদ্যালয় হয় য'ত নেকি ষ্টুডেণ্টসকল মানে বহুতখিনি কোৰ্চ ইয়াতে কৰিব পাৰে তাৰপিছত এইটো হৈছে আমি ওদালগুৰি যোৱা পথ আৰু ইয়াতে আমি বৰ্তমান গৈ আছোঁ এইফালেদি এই ছোৱালীজনীয়ে চাই আছে বা যেতিয়া কিছুমান দৃশ্য মোবাইলত তোলোঁ সেই দৃশ্যটো মানে কেমেৰা বেয়া হ'লে ইমান ধুনীয়া দেখা পায় না মানে বহুত বিউটিফুল চিনাৰী হয় আৰু মোৰ লগত আছে লগ 4জন হিহতে মোৰ লগত একেলগে ওলাইছে যাম বুলি কিনে যেহেতু বহুত দিনৰ মোৰ একেলগে লগ পাইছোঁ হৈছোঁ মই আৰু হাই হেল্ল' কৰি গৈ আছোঁ আৰু অৰুণাচল বৰ্ডাৰ ভৈৰৱকুণ্ড পিকনিক স্পট আৰু ভূটান গেট অলৰেডি মই বহুকেইবাৰ গৈছোঁ কিন্তু চিনাৰীখিনি মানে ফ'কাছ কৰিব পৰা নাই চ' আজি সেইকাৰণে ওলাইছোঁ আহি আমি ওদালগুৰিৰ মেইন ৰোডত উঠিলোঁ আৰু ইয়াতে অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ যিহেতু নেকি আপোনালোকে আমনি পাব আৰু সোনকালে গৈ পালে আমাৰে ভাল হয় আৰু এইফালে আমি আহি বহুখিনি ঠাই পালোঁ যিটো জায়গাত গৈ আছোঁ না আমি অৰুণাচল বৰ্ডাৰৰ পৰা অলপমান দূৰত গ'লে বহুত ধুনীয়া চিনাৰী দেখিবলৈ পোৱা যায় কিন্তু তাত মানে এনেকুৱা এখন দলং আছে কিন্তু সেই দলংখনৰ পৰা মানে বহুতখিনি ফ'কাছ ল'ব পাৰি ফ'কাছ মানে তাতে আপোনালোকে ফটো উঠিব পাৰিবা বা বহুতখিনি চিনাৰী আছে মানে তাত গৈ পিনে পৰিৱেশটো এনেকুৱা লাগে না মানে আহিবলৈ ইচ্ছাই নাযায় মানে বহুত ধুনীয়া বিউটিফুল প্লেচ হয় কিন্তু তাত মানে মই যাই পোৱা নাই কিন্তু মোৰ লগৰবিলাকে কৰে বল তাৰ কাজে মানে তাতে গৈ আহোঁ তাতে যাই পিনে তোমাক চিনাৰীখিনি দেখুৱাম আৰু তাতে বহুত ধুনীয়া প্লেচ আছে আৰু তাতে বিভিন্ন ধৰণৰ এক্ট্ৰেছবিলাক তাতে শ্বুটিং কৰিবলৈ আহে সেই ঠাইডোখৰত আমি এতিয়া প্ৰায় পামেই আৰু বেছি দূৰ নাই ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব মানে বেছি দূৰ নাই আৰু অলপমান আছে বেছি আহি ফাইনেলি পাই গ'লোঁ ভৈৰৱকুণ্ড পিকনিক স্পট ইয়াৰ পৰা পাহাৰ দুখন চাওকচোন ইমান ধুনীয়া লাগিছে অলপমান জুম কৰি দিছোঁ সুবিধাৰ কাৰণে ইমান ধুনীয়া প্লেচ মানে কেমেৰাত ভিডিঅ' কৰিলে গম পোৱা যায় যে কিমান ধুনীয়া পৰিৱেশ হয় আৰু কিমান ধুনীয়া পৰিৱেশৰ মাজত আমি গৈ আছোঁ বা মানে বিউটিফুল প্লেচ বুলি ক'ব লাগিব ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ আৰু ইয়াতে অৰুণাচলৰ ভূটানিজ পিপল চাওক কিবা কেৰা কৰি চাই আছে মোকে ভিডিঅ' কৰা যেন বুলি ভাবিছে সেই মানুহজনে আৰু ইয়াৰ পৰা গৈ এইখন দলং মানে বেয়া হৈছে বেয়া হোৱাৰ কাৰণে চাইডেদি মানে মানুহ যোৱাৰ কাৰণে সুবিধা কৰি দিছে কিন্তু টেনশ্যন নাই আমি গৈ পাম আৰু এইটো চাওক এইটো হৈছে ধনচিৰি ৰিচৰ্ট ইয়াতে মানে ভিজিট কৰিবলৈ আহিলে চ' ইয়াৰ পৰা মানে আপোনালোকে ইয়াতে থাকিব পাৰিব ইয়াতে খোৱা লোৱা চব পায় এইবিলাক হোষ্টেলৰ নিচিনা হয় আৰু ইয়াতে এখন সৰু দলং আছে সৰু দলংখনত মানে এখন গাড়ী গ'লে কিন্তু দুখন গাড়ী যাব নোৱাৰে আৰু ইয়াৰ পৰা অলপমান জুম কৰাৰ চেষ্টা কৰিম সৌ তাত এখন দলং আছে মানে কি বুলি কয় এইটো উলুমা দলং বুলি কয় চ' ইয়াতে মানুহবিলাকে বহুত ফটো তুলিবলৈ আহে কিন্তু সেইখন মই আপোনালোকক আহোঁতে দেখুৱাম বা কেনেকুৱা লাগে গম পাব অলপমান ৰখাই জুম ইন কৰি দেখুৱাম আৰু আহি ফাইনেলি আমি পাই গ'লোঁ ভূটান গেট ফাইনেলি আহি আমি ভৈৰৱকুণ্ড পাই গ'লোঁ আৰু এতিয়া ভৈৰৱকুণ্ডৰ আপচৰ আপোনালোকে ভূটান গেট অৰুণাচল গেট আৰু সেইটো আপোনালোকে দেখাব ইয়াতে চাব লেফ্ট সাইডে হ'ল আপোনাৰ
এইফালে লেফ্ট সাইডে আছে ভূটান ঘাট আৰু এইটো ভূটান ঘাট কিন্তু ইয়াৰ পৰা সম্পূৰ্ণ দেখাব নোৱাৰিম তাৰপিছত ইফালে হ'ল আপোনাৰ চিধে অৰুণাচল আৰু এইখিনি আছে পিকনিক স্পট এইখিনি পিকনিক ঠাই ফাইনেলি ভৈৰৱকুণ্ডৰ যিখন নেকি দলং চ' সকলোৱে কৈ থাকে যে ভৈৰৱকুণ্ডৰ দলংখন কোনটো একচুৱেলি ভৈৰৱকুণ্ডৰ মেইন দলং আছে এইটো আৰু এতিয়া আছে পিকনিক স্পট কুণ্ডৰ দলঙৰ ওপৰত ফটো তুলি আছে ৱাও মজা এবাৰ ৰখাই দিছোঁ চাওক ইমান ধুনীয়াকৈ ফটো তুলি আছে ন এইফালেদি অৰুণাচলৰ পিপলছসকল আহি আছে মানে মানুহবিলাক আহি আছে শ্ল' কৰি দিছোঁ কেমেৰাটো মানে সিহঁতৰ ৰিয়েকশ্যন চোৱাৰ কাৰণে কিবা কৈছে গালি দিছে নে কিবা নাজানো আৰু এইখন হৈছে পাহাৰ দলঙৰ পৰা এনেকুৱা চিনাৰী দেখিবলৈ পোৱা যায় আৰু এইখন হৈছে পিকনিক স্পট ইয়াতে মানুহবিলাক খানা খাবলৈ আহে জানুৱাৰী ডিচেম্বৰ মাহত আৰু এইফালে আমি যাম বৰ্তমান ইয়াতে হৈছে মেইন বৰ্ডাৰ ইয়াতে BSF সকল থাকে আৰু বৰ্তমান BSF সকলে সিহঁতৰ কাম কৰি আছে ইয়াতে মানে ইয়াতে সুৰক্ষা বাহিনী হিচাপত থাকে আমি অলপমান আগলৈ যাম ইয়াত এটা ৰিয়েকশ্যন চাওক ৰখাই দিছোঁ কেমেৰাটো কেনেকুৱা ধৰণৰ হয় ইয়াৰ পৰা সম্পূৰ্ণ পাহাৰৰ মানে যিটো নেকি নাজাৰা সেইটো দেখিবলৈ পোৱা যায় আৰু এই ঠাইখিনি হৈছে আপোনালোকৰ ইয়াতে এলকহল মানে ড্ৰিংকিং ইজ ইনজুৰিয়াছ টু হেল্থ বাট ইয়াতে সেইটো নহয় ইয়াতে মানে বিভিন্ন ধৰণৰ ট্ৰাভেলাৰ চকৰ আহে ভ্ৰমণ কৰিবলৈ আহে ঠাইবিলাক খাবলৈ আহে মানে চাবলৈ আহে কিন্তু ইয়াতে প্ৰথমতে মানে অলপ ড্ৰিংকিং কৰি লয় তাৰপিছত মানে ইয়াৰ পৰা অৰুণাচল যায় ভূটান যায় আমিও আহিলোঁ কাম টু অৰুণাচল ৰোড এইফালেদি অৰুণাচল যাব পাৰি পাহাৰৰ মাজে মাজে ইমান ধুনীয়া পৰিৱেশ ৱাও আপোনালোকে ভাবি আছে যে আমি অৰুণাচল যাই আছোঁ নে ক'ত যাই আছোঁ অৰুণাচল একচুৱেলি বেছি দূৰ নহয় আমাৰ পৰা ওচৰতে হয় আৰু যিটো নেকি অৰুণাচল মই দেখুৱালোঁ একচুৱেলি যিটো প্লেচ হয় চ' মানে এইফালে জংঘলৰ নিচিনা জেগা আৰু এইবিলাক চাওক মানে যিটো আমি পাহাৰৰ মাজে মাজে যাই আছোঁ চ' আমি জাষ্ট এনে ঘূৰাৰ কাৰণে আহিছিলোঁ কিন্তু ভাবিলোঁ যে এইফালে আপোনালোকক অলপ প্লেচটো দেখুৱাই দিওঁ এইফালে দিয়ে যাব লাগিব তলে দিয়ে ওপৰ ৰাস্তাটো বন্ধ গুৱাহাটী যাব লাগিব তলেদি যাব লাগিব এইটো বন্ধ ৰাস্তা ফাংচি ৰাস্তাটো বানপানী চেছ কৰি দিছোঁ গোটেই মানুহবিলাক ইয়াত খৰি আনি আছে সেইবিলাক আৰু এইখন হৈছে অৰুণাচল পুলিচ মানে অৰুণাচল পুলিচৰ গাড়ী ইমান দূৰ আহি বৰ্তমান পাই গ'লোঁ আমি যিটো ঠাই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ সেই ঠাইডোখৰ ইয়াৰ পৰাই মানে দেখিবলৈ পোৱা যায় ইমান ধুনীয়া পৰিৱেশ ৱাও আহি ফাইনেলি আমি পাই গ'লোঁ সেইখন দলং যিখন দলং নাম ব্ৰহ্মপুত্ৰ দে ভাই নাম গাড়ীৰ পৰা হ'ল না বিষ্ণু তুমি লাগছে নেকি তোৰ ভাল লাগছে ক'ত আহিছোঁ আমি আজি অৰুণাচল আৰু এইটো নদীটো যে এইটো একচুৱেলি মেইন চাইনাৰ পৰা অহা নদী হয় এইটো ভৈৰৱকুণ্ড হৈ এনেকৈ গৈছে আৰু বহুত ভাল লাগিছে আহি এই যে ডাঙৰ ডাঙৰ শিলবিলাক দেখা পাইছে নদীখনক এটা পৰিৱেশ সৃষ্টি কৰাত মানে ইমান ধুনীয়া অৰিহণা যোগাইছে ন মোৰ লগৰবিলাকে ইয়াতে হাগিব যাব কিছুমানে মুতিব যাব কিছুমানে ফ্ৰেছ হ'ব কিন্তু মই কি কৰিম মই ইয়াতে জাষ্ট ভিডিঅ' বনাম আৰু জাষ্ট ক্লিক কৰিম এটা ভিউ মানে ইমান ধুনীয়া বিউটিফুল প্লেচ এটা মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম এই দলংখন এবাৰ ভালদৰে চোৱাচোন মানে ইমান ধুনীয়া লাগে ন তলেদি পানী গৈ আছে ওপৰত মানে কোনোবাই ফটো তুলিব চাওক এবাৰ কেপচাৰ কৰি চাওকচোন আৰু ইয়াত মানে পানীবোৰ ইমান ধুনীয়াকৈ মানে বাগৰি আহে চ' ইমান বেষ্ট লাগে এয়া হৈছে অৰুণাচলৰ পাহাৰ আৰু এইখন হৈছে অৰুণাচল পাহাৰ আপোনালোকে চাওক এইখন অৰুণাচল পাহাৰ আৰু যিটো নেকি নদীটো আছে এই নদীটো আছিলে চাইনাৰ পৰা অহা নদী হয় চাইনাৰ পৰা বিয়পি অহা নদী হয় আৰু এইখন আছে ব্ৰহ্মপুত্ৰ দলং যিখন মানে আছে ব্ৰহ্মপুত্ৰ দলং আৰু আমি আছোঁ বৰ্তমান এতিয়া অৰুণাচলত আৰু অৰুণাচলৰ এইখন ব্ৰহ্মপুত্ৰ দলং বাছ ইমান ধুনীয়া বেষ্ট প্লেচ ভাল লাগে মানে যেতিয়া নেকি ক'ৰবাত আহা না অলপ যদি মানে ফ্ৰেছ হ'ব পাৰে না বহুত বেষ্ট লাগে
মোৰ লগৰবিলাকে ইয়াতে মেমো কৰি আছে কি কৰিম কি নকৰিম আগলৈ যাম নে নাযাম সেইটো ভাবি আছে আগত যিহেতু যাবলৈ আৰু ঠাই আছে কিন্তু আগত মানে যাব নিদিয়ে ইয়াৰ পৰা গ'লে তাৰ মানে অলপ অসুবিধা হয় তাৰ মানে গাড়ীবিলাক চেকিং কৰে এইফালেদি আমি যাব লাগিব এইফালে আমি জহাই আহিছিলোঁ এইটো আছে ৰাস্তা আৰু এইখন দলংখনক আমি বহুত মিছ কৰিম মানে মনত পৰি থাকিব ইমান ধুনীয়া দলং যিহেতু ভৈৰৱকুণ্ড হৈ অৰুণাচল যাওঁতে এইখিনি হোটেল দেখা পাব ইয়াত ড্ৰাই ফ্ৰাই চিকেন ৰাইচ যি ইচ্ছা তাকে খাব পাৰিব ভাতো পাব ইয়াতে আমি চিকেন ৰাইচ খাই ল'লোঁ ইয়াতে গুণ্ডা লাভৰা পুৰা ফুল নিছা না শিখৰ খোৱাৰ বাহানা কৰি হ'লেও ইয়াতে আমি বাইদেউজনীক ওচৰতে চাব আহিলোঁ যিহেতু বাইদেউজনী শিখাৰ ৰেডিবিলাক বিক্ৰী কৰি ইয়াতে থাকে অৰুণাচল বৰ্ডাৰত হয় অৰুণাচল বৰ্ডাৰৰ পৰা ঘূৰি আহোঁতে দেখিলোঁ যে ভৈৰৱকুণ্ড দলংখন পাৰ হৈয়ে বাইদেউ এজনে ইয়াত কমলা টেঙা বিক্ৰী কৰি আছে কমলা টেঙা দাম বেছি নহয় মাত্ৰ 10 টকা হয় RS 10 টকা দিয়াৰ পৰা কিমান লাগে কমলা টেঙা মানে বহুত লৈ যাব পাৰে চ' বাইদেউজনে মানে এটা ব্যৱসায় কৰি আছে ভাল লাগিল দেখা পাই আৰু তাৰপিছত কিবা আমাক চাৱা ফালে বাইদেউজনী কিবা ঘূৰি চালে ক'ব নোৱাৰোঁ কিবা খং উঠিল লাহে 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 ৱেলকাম টু ভূটান এইটো আছে ভূটানৰ ফাৰ্ষ্ট গেট ভৈৰৱকুণ্ড হৈ আহিলে এইটো গেট দেখা পোৱা যায় ইয়াতে চিকিউৰিটি চেকিং পাৰপজৰ কাৰণে থাকে আৰু এণ্ড ফাইনেলি থেংক ইউ ফৰ ভিজিটিং ইণ্ডিয়া সেইফালৰ পৰা আহিলে এইটো হয় আৰু ইয়াতে আমি চিকিউৰিটিক ক'ব লাগিব তেল ভৰাই আহো অলপ তেল ঠিক আছে আমি তেল ভৰাই আহিম বুলি ক'লোঁ সেইকাৰণে আমাক যা বুলি ক'লে ইয়াতে আৰু আহি ফাইনেলি পাই গ'লোঁ আমি ভূটানৰ যিটো মেইন গেট এইটো হৈছে ছেকেণ্ড গেট মানে মেইন গেট আৰু ইয়াতে এইবিলাক আছে ভূটানৰ মানুহ আৰু ইয়াতে বহুতখিনি মানে আছে এইবিলাক হৈছে ভূটানৰ ছোৱালী হয় এইবিলাক চ' মানে ইয়াতে সিহঁতে কিবা কিবি খাবলৈ আহে চাওক সিহঁতে আমাৰ ফালে মানে ঘূৰি চাই আছে কিনো চাই আছে এইফালে ভাবিছে সিহঁতে আৰু এনেকৈ আহি আমি এইটো হৈছে ফাইনেলি আমাৰ গেট যিটো গেটত দেখি আমি বৰ্তমান ইয়াতে চিকিউৰিটি পাছ লৈ পিনে আমি ভূটান এণ্ট্ৰি কৰিব লাগিব বিলিটো চাই এনেকুৱা লাগিছে যেন 6টা টাইমে হ'ল আমাক যাব দিব না নিদিব সেইটো আমি ভালদৰে ক'ব নোৱাৰোঁ কিন্তু চিকিউৰিটি আমাক যা বেগ যা বুলি কৈ আছে কাৰণ ইয়াত মানে 6টা বাজিল যিহেতু কিন্তু এতিয়া যোৱাৰ টাইম নাই বুলি কৈছে চিকিউৰিটিজনে চাওঁ আমি গাড়ীখন অলপমান বেগ লৈ পিনে আমি অলপমান সিহঁতৰ লগত কথা পাতি চাওঁ যদি যাবলৈ দিয়ে বাৰু ভাল কথা আমি ভূটানৰ ভিতৰলৈকে যাম চিকিউৰিটিটো যাব দিয়াই নাই কিন্তু মোৰ লগৰবিলাকে চাওঁ কি কয় তাৰ অলপমান বেগ লওঁ গাড়ীখন তাৰপিছত গম পাম যাব দিয়া না নেদে ভালদৰে আলোচনা কৰিম বাৰু মোৰ লগৰ দুজনে সুধিবলৈ গ'ল যে আমি জাষ্ট যাই কিনে আহিম মানে ভূটান অলপমান দূৰলৈকে গৈ আহিম কিন্তু চিকিউৰিটি গাৰ্ডে ক'লে যে নালাগে যাব এতিয়া आपका टाइम हो चुका है 6 बजने वाला है अभी कल आइए आप और कल विजिट कीजिए बोला तो इसलिए मेरे दोस्त लोगों ने आया और फिर क्या बोले तो जाना ही बेहतर होगा और फिर एक दोस्त ने गया पूछने के लिए कि वो लोग एंट्री करने देंगे या नहीं उनको भी बोला कि आज टाइम नहीं है तो आप कल आइए तो ठीक है इसलिए यही है मेन भूटान गेट जिसे हम सेकेंड गेट बोलते हैं यही है मेन भूटान गेट तो हम रिटर्न आना ही पड़ेगा हमको और टाइम तो हो गया तो ठीक है नेक्स्ट वीडियो में कभी हम लोग आएंगे तो पूरी भूटान घुमाएंगे और भूटान दिखाएंगे बस आज तो भूटान गेट ही दिखा के आना पड़ा वैसे इतना मुश्किल भी नहीं है तो आपके पास गेट पास होगा और टाइम से पहले आए ना तो भूटान में एंट्री करने ज़रूर देगा उनमें कोई डिस्टर्ब नहीं है तो ठीक है यही है मेन गेट जो फास्ट गेट है ना और फिर उससे वो सिक्योरिटी गार्ड बोलेगा कि ये घूम के आया कि नहीं तो हाँ ठीक है हाय हेलो बोल के हमने फिर रिटर्न कर लिया हमारा कार तो वही है अरुणाचल रोड तो हम भूटान और अरुणाचल रोड दोनों को बाय बाय करके हम घर जा रहे हैं और ये है बहुत बढ़िया सीनरी अरुणाचल पहाड़
আহোঁতে 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 বাটত ছোৱালী দেখা পালে আৰু মোৰ লগৰবোৰৰ অৱস্থা এনেকুৱা ধৰণৰ হয়। ফাইনেলি আহি আমি বৰ্তমান ভৈৰৱকুণ্ডৰ পৰা মানে মোৰ ৰুমটো পালোঁ, যিটো ৰুমত নেকি আমাৰ প্ৰাণজিতা বেং আছিল, কিন্তু বেং হাতিবলৈ গ'ল। মানে আমি ভৈৰৱকুণ্ডৰ পৰা আহোঁতে মানে আমাৰ অলপমান ৰাতি হ'ল, যিহেতু আমি ৰাতিপুৱাই গৈছিলোঁ আৰু তাতে যাই পিনে বিভিন্ন ধৰণৰ আমি ঠাইবিলাক ঘূৰিলোঁ, ঠাইবিলাক ঘূৰি পিনে ঠাইবিলাক চালোঁ, কিন্তু বহুতখিনি ভালেই লাগিল। তাৰপিছত আহোঁতে ৰাতি হৈ গ'ল, প্ৰায় আমাৰ এতিয়া বৰ্তমান 12টামান বাজিল মানে ৰাতি এতিয়া, আৰু মোৰ লগৰবিলাকে ভাত খাই শুলে। চ' প্ৰাণজিতাক আপোনালোকক লগ কৰাই দিম বুলি ভাবিছিলোঁ বেঙক, কিন্তু বেঙে বৰ্তমান এতিয়া শুই আছে। মানে বেঙে গমেই পোৱা যে যিটো নেকি আপোনাৰ বেঙে কি বুলি কয় আপোনালোকৰ মানে যদিহে নেকি বেং ভেকেলাই যদি মাতিব লাগে পূৰা একদম মানে শব্দ ওলাই থাকে। চ' এতিয়া তাক আমি নোজোকাওঁ, পিছত জোকাম। আৰু বাকী মোৰ লগৰবিলাকে ভাত চাত খাই শুলে, আৰু আজি ভিডিঅ'টো বহুত দেৰি হৈ গ'ল, আপোনালোকে বহুতখিনি আমনিও পালে, কিন্তু এতিয়াতে সামৰিম। আৰু নেক্সট ভিডিঅ'ত মই টাৰ্গেট লৈছোঁ যে হয় বেংকক নহ'লে অৰুণাচল পূৰা মেইন টাউন, নহ'লে ভূটানৰ ডিম্পু। আৰু এইফালে মোৰ লগৰবিলাকে অলৰেডি মানে টোপনি মাৰিলে। এতিয়া আমি ইও মোৰ লগত গৈছিল অলপমান মানে ভাত তাতবিলাক খাই পেলাই টোপনি মাৰিল। ঠিক আছে, টোপনি লাগিল তোমাৰ? যিহেতু টোপনি লাগিল, চ' মানে একো ক'ব নোৱাৰি এতিয়া বৰ্তমান। আৰু এণ্ড আই হেভ another friend, his name is Vishnu, and he can say something. Okay, Vishnu, okay? Yes. Okay, please. মানে ভিডিঅ'টো শেষ কৰিবলৈ হ'ল, যিহেতু আমি ৰাতিপুৱাৰ পৰা ভৈৰৱকুণ্ড ঘূৰি আহিলোঁ। মানে কিখিনি এক্সপেৰিমেণ্ট পালোঁ সেইটো অলপ কওকচোন। মানে কি এক্সপেৰিমেণ্ট পালোঁ, মানে আমি তাত যাই কি দেখা পালোঁ, সেইটো মানে ভৈৰৱকুণ্ড কেনেকুৱা অলপমান কওক। ভৈৰৱকুণ্ডখিনি বহুত ভাল ঠাই হয়। একচুৱেলি ভৈৰৱকুণ্ড গ'লে আপোনালোকৰ বহুতখিনি ভাল লাগিব, আৰু যিবিলাক ঠাই আমি ঘূৰিছোঁ ভৈৰৱকুণ্ড আমাৰ বহুতখিনি ভাল লাগিছে আৰু না। একচুৱেলি মানে ভৈৰৱকুণ্ড ইমান এটা মানে এট্ৰেক্টিভ প্লেচ নহয়, কিন্তু মেইন এট্ৰেক্টিভ প্লেচ হৈছে মানে ছাইডত যিটো নেকি আপোনাৰ অৰুণাচল বৰ্ডাৰ পাহাৰটো, আৰু ইটো ছাইডত ভূটান। চ' সেইটো আছে এট্ৰেক্টিভ প্লেচ। ঠিক আছে, সেইটো আপোনালোকে ভালকৈ দেখাব নোৱাৰিলোঁ, যিহেতু নেকি ভূটানত আমাক এণ্ট্ৰি কৰিবলৈ নিদিলে বা বহুত ৰাতি হোৱাৰ কাৰণে। চ' আমি নেক্সট এটা ট্ৰিপ ৰাখিম। চ' তাতেই আমি যাম। তাৰপিছত আপুনি মানে ভূটানিজ ছোৱালীবিলাকৰ লগত আমি মানে বহুত এনজয় কৰিম, দেখুৱাম। মানে বহুত ধুনীয়া লগ আছে, ফ্ৰেণ্ড আছে ন, এতিয়াও ভূটানৰ পৰা কল কৰি থাকে বাৰু। মানে ভুটীয়া ছোৱালী বহুত আছে, এণ্ড বহুত মানে ভাল লগ আৰু। ঠিক আছে, চ' আজি ভিডিঅ'তে এইখিনিতে সামৰোঁ। আমি এতিয়া ভাত চাত খাই পিনে টোপনি মাৰোঁ। চ' অ'কে, বাই বাই, গুড নাইট। এণ্ড চ' লাষ্ট টাইম ক'বলৈ পাৰিছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ক্লিক কৰি দিব, নটিফিকেশ্যন অন কৰি দিব। ভূটান ক্লিক নহয়, প্ৰেছ দ্য বেল আইকন, নেভাৰ মিছ এন আপডেট। চ' বাই বাই এণ্ড গুড নাইট।